সাবস্ক্রাইব করুক আসামিজ মছলা ভিডিঅ' চেনেলটো আৰু কাষত থকা ঘণ্টাটো বজাই দিয়ক যাতে আপুনি লেটেষ্ট ভিডিঅ' সবতকৈ আগত চাব পায়। পুলিচ হেফাজতৰ অন্ত আৰু পুনৰ 14 দিনৰ বাবে তেওঁবিলাকক জুডিচিয়েল ৰিমাণ্ডলৈ প্ৰেৰণ কৰিছে মহামান্য স্পেচিয়েল জাজৰ আদালতে। আৰু নেক্সট ৰিমাণ্ড ডেটটো হৈছে 4/12/2017। এই 14জন অভিযুক্তৰ ভিতৰত বহুকেইজনে জামিনৰ আবেদন আদি কৰিছিলে। যিহেতু অহাকালি এখন এণ্টিচিপেটৰী বেইল এপ্লিকেশ্যন ফিক্স হৈ আছে আৰু কেছ ডায়েৰীও তলব কৰা হৈ আছে। আৰু কালিও কেছ ডায়েৰীও যি তলব কৰা হৈছিল আগে তাক দাখিল কৰা হ'ব। কেছ ডায়েৰী পেৰুজ কৰাৰ পিছত আদালতে ৰায়দান কৰিব এই জামিনৰ আবেদনখিনিৰ ওপৰত। ইফালে গ্ৰেপ্তাৰৰ 12 দিনৰ পাছত ৰাজ্য চৰকাৰে 11জন ভণ্ড এচিএছক চাকৰিৰ পৰা নিলম্বন কৰিছে। চাকৰিৰ পৰা নিলম্বিত 11জন এচিএছ হ'ল পল্লৱী শৰ্মা চৌধুৰী, ৰাজৰ্ষি চেণ্ডেকা, অনিৰুদ্ধ ৰয়, গীতালি দলে, হিমাংশু চৌধুৰী, দীপক খনিকৰ, কমল দেৱনাথ, কুণাল দাস, দেৱজিৎ বৰা, দৰ্জুন বৰদয়াৰী আৰু বদৰুল ইছলাম চৌধুৰী। কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে চাহটোকে বিচাৰি পোৱা নাই চামতাৰ চক্ৰ বিষয়া নিহামণি ডেকা আৰু 5th বেটেলিয়নৰ সহকাৰী অধিনায়ক ৰাকেশ গুপ্তাৰ। কিন্তু ক'ত আত্মগোপন কৰিলে 2 এচিএছ এপিএছে? আৰক্ষীৰ এনে কি দৰদ 2 এচিএছ এপিএছলৈ? ভিডিঅ' জাৰ্নেলিষ্ট ধীমানৰ সহযোগত ইফতিকাৰ চৌধুৰী আৰু বিনয় কলিতাৰ ৰিপৰ্ট।